Sizora kilat polik yedişi. Senden gelmeyecek. Jota. Görüp dalak kilat পাতি চিগাতে বহিলেছে। বেয়া ভুল কৰি থৈ দিছা গম পাইছানে? এনেকৈ অফিচত সকলোকে সোমাব দিয়ে হেৰি নহয় এইটো পাৰ্চনেল বস্তুত কৰে কিয় আপোনালোক কিয় হৈছিল ইয়াতে আজি এই পবিত্ৰ অনুষ্ঠানখনত কিয় হৈছে আপোনালোকে কওকচোন। মন্দিৰটো অপবিত্ৰ আজি হৈ গৈছে একদম মানে কোনো ক'বলগীয়া নাই কাৰণ কিয় বলিখালত তেওঁলোকে বহি চিগাৰেট টানিছে জোতা পিন্ধিছে ইত্যাদি যিবিলাক গণেশ মন্দিৰ আছে সেইবিলাকত বহিছে ইয়াতে এই এটা মন্দিৰত 350 মানুহ যদি বহি যায় তাৰ জেগা ক'ত থাকে ইয়াতো চিয়া চকী একো নাই অকল মন্দিৰত দেৱীৰ পাথৰৰ ওপৰত বহি তেওঁলোকে মিটিং কৰিব আহিছিল সেইকাৰণে আজি মা ইয়াতে অশান্তি হৈ মানে আমাৰ মানুহক এতিয়া বৰ্তমান লম্ভি কিনে অশান্তি কৰি আছে এতিয়া এই মন্দিৰটো পবিত্ৰ কৰাৰ কাৰণে চৰকাৰে অলপ ব্যৱস্থা কৰক কেনেধৰণে কি কৰিলে ব্যৱস্থা হয় সভাপতি সম্পাদকক চৰকাৰৰ ফালৰ পৰাই কওক আমি ক'লেতো নামানে আমিতো নগণ্য মানুহ আমাৰ এইটো কালী মন্দিৰ বৃহত্তৰ কালী মন্দিৰ আঞ্চলিক কালী মন্দিৰ এইটো অনুষ্ঠান আমাৰ ৰাজহুৱা অনুষ্ঠান আঞ্চলিকৰ অনুষ্ঠান ইয়াতে এই কিছুমান দালাল চক্ৰই এই মিয়া মুছলমান আনি পেলাই আজি ইয়াতে মিটিং কৰিছে অম্বুবাচী মেলা ইতিমধ্যে চলি আছে আমি যি মন্দিৰত আমাৰ দুৱাৰমুখলৈকে আমি নাযাওঁ আমি হিন্দু ধৰ্মৰ মতে আমি দুৱাৰমুখৰ পৰা আমি সেৱা কৰি পেলাই আমি আঁতৰ হওঁ কিন্তু সেই অনুষ্ঠানত আজি দুনিয়াৰ মিয়া মুছলমান আনি পেলাই আমাৰ মন্দিৰটো গোটেই অপবিত্ৰ কৰি পেলাইছে আৰু একেবাৰে জোতা চেণ্ডেলেৰে ভোগ ঘৰ মন্দিৰৰ এই গোসাঁই থাপনা ঘৰ আৰু এই আমাৰ যিবিলাক এইবিলাক শিল হেৰি আছে শিলৰ মূৰ্তি আছে সেইবিলাখনত গোটেই মানে অপবিত্ৰ কৰি পেলাইছে আমি একো নাজানো আমি ওচৰ খানৰ মানুহ কাকো জনোৱাও নাই কোনো আনকি মতা কি পুৰুষ কি মহিলা কি ছোৱালী কি পৰি কোনোৱে নাজানে এইখিনি কথা এটা যে মিটিং পাতিছে ইয়াতে যেতিয়া আমাৰ এইখিনি এটা তিৰতা আমাৰ বাইদেউ হয় বাইদেউটো তাৰমানে ইয়াতে গৰু এটা নিব আহিছিলে নিব যেতিয়া আহোঁতে সেই গৰুটো নিব আহোঁতে বাইদেউটো তাৰমানে কান্দি কান্দি হাঁহি হাঁহি কিবা কৰি তাৰমানে কিবা হৈ গৈছে আৰু তাৰপিছত পুলিচ এজন আছিলে পুলিচজনে দেখা পাই কৈছে কি বাইদেউ আপোনাৰ কি হৈছে তেতিয়া যেতিয়া সেনেকৈ ক'লে কওঁতে বাইদেউতে কৈছে কি এইবিলাক কি তাৰমানে শিলবিলাখনত বহি আছে মানুহবিলাক জোতা চোতা পিন্ধি কিনে বহি থকাৰ কাৰণে তাই মানে পূৰা জকিটো উঠি গৈছে আৰু কালি মাই তাৰমানে পূৰা লাগা দিছে তেওঁ ইয়াৰ পৰা কান্দি কান্দি গৈছে ঘৰলৈকে একদম মন্দিৰত যাই পেলাই তাতে কোনো ৰাখিব পৰা নাই তাৰমানে মানুহ আমিতো এনেই জানা নাছিলোঁ যেতিয়া সেই মহিলাজনীৰ সেনেকুৱা হ'ল হোৱাৰ কাৰণে এই সকলোৱে জানিলে আৰু ওচৰ খামৰা মানুহ এনেইতো আমাক কমিটি এটা মিটিং হৈছে নে কিবা হৈছে আমাক একো জনোৱা নাই নজনাৰ কাৰণে আমি নাজানো যেতিয়া মহিলাজনে সেনেকুৱা হওঁতে আমি তেতিয়া জানিলোঁ তেতিয়া জানোতে আমি মহিলাখিনি গোটাই খোৱা মিলা কৰি তাৰমানে ওলাই আহিলোঁ ওলাই আহি যেতিয়া যিকেইটা কমিটিৰ মানুহ আছিলে সেই কমিটিৰ মানুহজনক আমি ধৰিব আহিছোঁ আমি বাকী মানুহবিলাক আমি ধৰা নাই সিহঁতৰ গাত দুখ নাই আপুনি মাতিছে কাৰণে আমি গৈছোঁ হয়নে গতিকে সি এই যিটো কমিটিৰ মানুহ লক্ষ্য বুলি কৈছে এওঁলোকে সেই লক্ষ্য মানুহজনে তাৰমানে গোটেইখিনি মানুহ তাতে মন্দিৰত মাতি লৈ গৈছে সি নাজানে ভাজ হৈছে মই একো নাজানো সেই ভুল হৈছে ক্ষমা কৰিবি বুলি কৈছে কিন্তু আমি